আমাৰ চিৰাং জিলাৰ আজি BTCG নিৰ্বাচনৰ আমাৰ যি পলিং প্ৰিজাইডিং অফিচাৰসকল ইতিমধ্যে আমাৰ ইয়াত আহি পাইছেহি। তেওঁলোকে সকলোখিনি মেটেৰিয়েলছ ইতিমধ্যে গ্ৰহণ কৰিছে। আপোনালোকে নিশ্চয় দেখা পাইছে আটাইকেইটা কাউণ্টাৰ ইতিমধ্যে খালী হৈছে আৰু তেনেকৈ বিজনীটো এই জাষ্ট মই অলপ আগতে খবৰ লৈছোঁ, তাতো গোটেই মেটেৰিয়েলছ লোৱা ইতিমধ্যে শেষ হৈছে আৰু সকলো পলিং পাৰ্চনেলে তেওঁলোকৰ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি গন্তব্যস্থানলৈ যাবলৈ প্ৰস্তুত হৈছে আৰু আমাৰ পৰিবহণ বিভাগৰ তৰফৰ পৰা সকলো গাড়ী ৰেডি কৰি ৰাখি থোৱা হৈছে, যাতে সকলোৱে কোনো অসুবিধা নোহোৱাকৈ নিজৰ গন্তব্যস্থানত গৈ অহাকালি যি আমাৰ পলিং আছে, পলিঙত যাতে তেওঁলোকে যাৱতীয় কামখিনি আগতীয়াকৈ কৰিব পাৰে, তাৰ কাৰণে যথেষ্টখিনি তেওঁলোকে সময় পাব। আশা ৰাখিছোঁ অহাকালি খুব সুন্দৰভাৱে আমাৰ নিৰ্বাচন ভোট গ্ৰহণ হৈ যাব আশা ৰাখিছোঁ আৰু সকলোলৈ আহ্বান জনাইছোঁ গণতন্ত্ৰত সকলোৱে ভোট দি পেলাই তেওঁলোকৰ অধিকাৰ সাব্যস্ত কৰক। আমাৰ টোটেল 2200 চামথিং আছিলে, একুৰেটলি মোক ক'ব পৰা নাই। দুইটা আমাৰ বিজনেছ হয়। এইবাৰ কিবা বিশেষ পলিং চেণ্টাৰ কিবা এনেকুৱা আছে আমাৰ বিশেষ মহিলাৰ কাৰণে ৰখা হৈছে। আমাৰ ইয়াতো আমাৰ 8টা ৰখা হৈছে, তেনেকৈ বিজনীটো ৰখা হৈছে আৰু আমি মাইক্ৰ' অবজাৰ্ভাৰ নিয়োগ কৰিছোঁ। আমাৰ ইয়াতে 28টা আৰু বিজনীটো তেনেকৈ ধৰণে নিয়োগ কৰিছে আৰু ইয়াৰ উপৰি আমাৰ চিকিউৰিটি পাৰ্চনেল আমাৰ মোতায়েন কৰা হৈছে। প্ৰায় যিখিনি স্পৰ্শকাতৰ আমাৰ পলিং ষ্টেচন আছে, সকলো পলিং ষ্টেচনতে এক ছেকশ্যনকৈ আমি আমাৰ চেণ্ট্ৰেল পেৰামিলিটাৰী ফ'ৰ্চ আমি ৰখা হৈছে। কিমান স্পৰ্শকাতৰ পলিং চেণ্টাৰ কিবা আমাৰ টোটেল 149 আছে, গতিকে তাতে সকলোখিনি আমি নিয়োগ কৰা হৈছে।